This is Ankita and welcome back to my YouTube channel Ankita's Vibes. তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰ খবৰো বৰ্তমান ভালে আৰু আজি যেহেতুকে হোলি হয় তো হোলিৰ উপলক্ষে মই নিজকে অকণমান ধুনীয়া কৰি লৈছোঁ তাৰপিছত হোলি চলি লগাম আৰু যেনেকৈ নহওক অকণমানটো মইশ্চাৰাইজাৰ ক্ৰীমটো ইউজ কৰিবই লাগিব তাৰপিছত ওলাই যাম আমাৰ ৰুমৰ ওচৰত থকা গৰালিলৈ গৰালিত বহুত ডাঙৰকৈ হোলি হয় তাত সকলোৱে নাচে কিমান বেছি ফূৰ্তি কৰে বহুত বেছি ভাল লাগিব তেতিয়া মই গা চা ধুই ধুনীয়াকৈ এনেকৈ ওলাই ল'লোঁ তাৰপিছত আপোনালোকক ধুনীয়াকৈ দেখাম কিন্তু আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব আজি ভিডিঅ'টো বহুত বেছি ভাল লাগিব কেনেকৈ আমি এনজয় কৰিম সকলোখিনি দেখুৱাম আৰু আমাৰ যোৰহাটত কেনেকুৱা ধৰণে হোলি হয় সেইখিনিও দেখুৱাম আৰু আপোনালোকৰ তাতো কেনেকুৱা হোলি হয় এইটো কমেণ্ট ছেকশ্যনত জনাব লগতে আপোনালোক সকলোকে হেপ্পী হোলি ৰাতিপুৱা মই শুই উঠাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ পিছে ভিডিঅ'টো কালিৰে আছিলে কাৰণ কালি হোলি আছিলে যে আজি ভিডিঅ'টো আপলোড কৰিছোঁহে কালি হোলি খেলোঁতে টাইমে নহ'ল আপলোড কৰিবলৈ আজিকালি মানুহৰ এটা কথাই খুব বেছি ভাল লাগে নিজৰ কালচাৰেল হওক বা নহওক কিন্তু চবেই ফ'ল' কৰে বাট এটা কথা বেয়াও লাগে আমি সকলোৱে বেলেগৰ কালচাৰেলখিনি ফ'ল' কৰোঁ ঠিকেই কিন্তু নিজৰখিনি পাহৰি যাব নালাগে কিন্তু কিছুমান মানুহে নিজৰখিনিও পাহৰি যায় বাৰু বাকী যি কি নহওক আপোনালোকৰ ফালে হোলি চেলিব্ৰেশ্যন কেনেকুৱা গ'ল কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় সেইটো কমেণ্ট ছেকশ্যনত জনাব বিচনাৰ পৰা উঠিলোৱে যিহেতুকে বিচনাখনটো চাফা কৰিব লাগিবই ধুনীয়াকৈ বিচনাখন চাফা কৰি লৈছোঁ তাৰ পাছত গা চা ধুই পেলাই হোলি খেলিবলৈ বুলি ওলাই যাম যোৱাবাৰ কিন্তু হোলি খেলি খুব বেছি ভালেই লাগিছিলে এবাৰ কেনেকুৱা লাগে নাজানো কাৰণ যোৱাবাৰ বহুত বেছি লগৰো আছিলে এইবাৰ ইমান বেছি লগৰ নাই মোৰ কাৰণ যিহেতুকে মই ইয়াত 2 বছৰ পঢ়িলোঁ এই 2 বছৰ পঢ়ি মেলি মই এটাই ৰিয়েলাইজ কৰিলোঁ মই পঢ়ি থকা ইয়াতো মোৰ লগৰ চুতীয়া কেইটামানো আছে শুনিবলৈ কিন্তু বেয়া হ'ব পাৰে বাট সেইটোৱে সঁচা সিহঁতবিলাকে নিজৰ লাইফত ফ'কাছ নকৰি বেলেগৰ লাইফত ফ'কাছ কৰি থাকে কেনেকৈনো লাইফটো বৰবাদ কৰিব পাৰোঁ কিন্তু কি কৰিব ৰাইজ মই মানে সিহঁতৰ ইমানেই বেছি মৰমৰ ইমানেই বেছি সিহঁতে মোক ভাল পায় মোৰ লাইফতহে বেছি ফ'কাছ কৰি থাকে মোৰ কেনেকৈ বেয়া কৰিব পাৰোঁ ইমান বেছি চিন্তা মোৰ মা পাপায়ো চাগে মোৰ কাৰণে ইমান বেছি চিন্তা নকৰে সিহঁতে ইমান বেছি চিন্তা কৰে ভাইটিহঁত তোমালোককে কৈছোঁ অলপমানতো নিজৰ লাইফত ফ'কাছ কৰা কিমাননো আৰু মোৰ লাইফত ফ'কাছ কৰি নাথাকা আজিকালি দিনত বেলেগৰ লাইফত লাগি লাভ নাই বুজিছা অকণমানতো নিজৰ লাইফত ফ'কাছটো কৰা এনেই টাইম ৱেষ্ট হ'ব তোমালোকৰ মোৰ একো নাযায় বাট আজি মেনশ্যন কৰিবলৈ মন গ'ল সেইকাৰণে মেনশ্যন কৰিলোঁ নাম মেনশ্যন মই কৰা নাই বাট যাৰ গাত লাগিছে ভালকৈ লাগিছে আৰু মই এতিয়া ষ্টাইল কৰিম অকণমান আপোনালোকে চাই থাকক ঠিক আছে যিহেতুকে গা চা ধুই আহিলোৱে মই হোলিৰ কাৰণে অকণমান ষ্টাইল কৰি লওঁ যাওঁতে অকণমান মুখখন বেয়া লাগিব সেইকাৰণে ক্ৰীম চিম অকণমান লিপষ্টিক চিপষ্টিক এড কৰি লৈছোঁ আৰু চব ধ্বংস দি আহিব মুখত কালাৰবোৰ থাকি নগ'লে হ'লা দে দুদিনমান যায় ৰাম কেনেকুৱা থাকে মোৰ যে গুটি ওলাই যায় বা মুখৰ হয় লৈ আজিকালিবোৰতো আৰু যিটো কেমিকেলবোৰ দিয়াই থাকে ন এটা ক্ৰীম লগালোঁ আৰু এটা ক্ৰীম লগাই লৈছোঁ যিহেতুকে আজিকালি হোলিবিলাকতো যি টি দিয়াই থাকে কালাৰবিলাক নহ'লে নাযায় সেইকাৰণে মুখখনত লগাই লৈছিলোঁ কৰি থাকোঁতে এটা কথা মনত পৰিলে আগতে যেতিয়া আমি হোলি খেলোঁ তেতিয়া মাহঁতে কয় নতুন নতুন কাপোৰবিলাক পিন্ধি নাযাবি লেতেৰা নকৰিবি যিবিলাক কাপোৰ লেতেৰা আছে সেইবিলাক কাপোৰ পিন্ধি যা আমিতো আগতে যিমানবিলাক পুৰণা কাপোৰ থাকে বা যিমানবিলাক লেতেৰা কাপোৰ থাকে হোৱাইট কালাৰটো বিশেষকৈ আমি নিপিন্ধোৱেই তেনেকুৱাবিলাক পিন্ধি যাওঁ কিন্তু আজিকালি মানে এটা ট্ৰেণ্ডিং হৈ গ'ল আৰু এটা ফেশ্বন হৈ গ'ল ধৰি লওক এনেকৈ ধুনীয়া ধুনীয়া হোৱাইট কালাৰ কুৰ্তি পিন্ধা আৰু ক'ব গ'লে হোলিটো চবৰে ৰীতি নহয় কিন্তু আজিকালি সকলোৱে মানে চবৰে কালচাৰটো ফ'ল' কৰে তো আমিও হোলিটো ফ'ল' কৰোঁ তো আজিকালি মানে ট্ৰেণ্ডিঙত চলি থাকে কুৰ্তি চুৰ্তি পিন্ধি এনেকৈ ফটো চটো শ্বুট কৰা তো আজিকালি মানে মানুহবিলাকে কাপোৰ চাপোৰ নতুনবিলাক পিন্ধে আৰু যোনবিলাকৰ সেইটো কালচাৰ নহয় তেওঁলোকেও মানে
নতুন নতুন কাপোৰবিলাক কিনি কিনে পিন্ধে, ধুনীয়াকৈ ফটো চটো মাৰে, বহুত বেছি ভাল লাগে ন। তো সেইকাৰণে ময়ো আজি এনেকৈ হোৱাইট কালাৰ টি চাৰ্ট এটা পিন্ধি লৈছোঁ। নতুন নহয়, এইটো আগতে ইউজ কৰা হয়, বাট কুৰ্তি পিন্ধিবলৈ মন নাছিলে কাৰণে কুৰ্তি নিপিন্ধোঁ, যিহেতুকে তাত গৈ ধামাকা কৰিব লাগিব, বহুত বেছি নাচিব লাগিব। কুৰ্তি চুৰ্তি পিন্ধিলে ইমান কমফৰ্টেবল ফিল নকৰোঁ ন, তো সেইকাৰণে এইটো টি চাৰ্টটোৱে লগাই লৈছোঁ। টি চাৰ্টটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট ছেকশ্যনত জনাব। এতিয়া মই ওলাই লৈছোঁ হা। কেতিয়াবা এতিয়া মোৰ কথাখিনি বহুত বেছি স্পীড হৈ যায় মানে, তো কেতিয়াবা বহুত বেছি লাহেকৈ কওঁ, আৰু আজি স্পীড হৈছে ব্লগটো। পিছে ব্লগটো বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছোঁ মই, মানে লং ব্লগ। তো আপোনালোকে চাই ভালে পাব বুলি ভাবিছোঁ, আৰু যিমান পাৰে মোক আপোনালোকে ছাপোৰ্ট কৰি যাব। আপোনালোকৰ মৰম ছাপোৰ্টৰ অবিহনেতো মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। তো সিমানখিনি, আৰু বাকী ব্লগত দেখুৱাম ব'লক। লিপষ্টিক লগাই লৈছোঁ, নহ'লে উঠটো বেছি ভাল নালাগিব। মই ইমানো বেছি ষ্টাইল নকৰোঁ, মানে জাষ্ট অকণমান নিউড কালাৰৰ লিপষ্টিক লগাওঁ, আৰু তাৰপিছত মানে অকণমান ক্ৰীম পাউডাৰ লগাই পেলাই লিপ লাইনাৰটো ইউজ কৰোঁ। যিবিলাকে ষ্টাইল কৰি ভাল পায় ন, তেওঁলোকক কৈছোঁ আপোনালোকে ষ্টাইল কৰিয়ে থাকক, মানুহে সদায় নিজক ভাল পাব লাগে। লিপ লাইনাৰ ইউজ কৰিম। আইব্ৰ' অকণমানো আঁকি ল'লোঁ আৰু। হাই গাইজ, মই ৰেডি হৈ গ'লোঁ। কেনেকুৱা লাগিছে মোক, আৰু চুলিখিনি পনিয়াবলৈ আছে, তাৰপিছত একো কাম নাই, আৰু চুলিখিনি জানো মেলিয়ে যাম চাগে, মেলি গ'লে ভাল লাগে, অলপ ছাল এটা পৰে। এতিয়া ওলাই কিনে ৰেডি হৈ গ'লোঁ, তাৰপিছত চুলিখিনি ফনিয়াই লৈছোঁ। বহুত বেছি জোঁট লাগি আছে, চুলিখিনি বহুত বেছি ডাঠ হয় যে, সেইকাৰণে ফনিয়াবলৈ বহুত কষ্ট হয়। কেতিয়াবা কাটি দিবলৈ মন যায়, আকৌ কেতিয়াবা ৰখাবও মন যায়। কি কৰিম, মোৰ মনটোৱে তেনেকুৱা। গাইজ, আউটফিট বুলি কয় যে আউটফিট, আৰু আজিৰ আউটফিটটো এইটোৱে মোৰ। মই এতিয়া ৰীল বনাম, সেইকাৰণে আগতীয়াকৈ হলিখিনি লগাই লওঁ ষ্টাইল। আপোনালোকে এটা কথা মন কৰিছেনে, আজিকালি জেনেৰেশ্যনবিলাক ট্ৰেণ্ডিঙতে চলি থাকে, তো ট্ৰেণ্ডি ফটো ক্লিক কৰে হলি বুলি। ফাৰ্ষ্ট বয়ফ্ৰেণ্ডে নিজৰ গাৰ্লফ্ৰেণ্ডক হলি লগায়, আৰু মোৰ লগত এইটো নাইনচাফি হৈ গ'ল, গম পায়নে? মিছা ক'লে কি হ'ব, কাৰণ আমাৰ বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নায়েই যে, ছিংগল লাইফ। আমি এনেকৈ ক'ব লাগিব, আৰু উইদাউট ইউ হলি ইজ ইনকমপ্লিট টুডে। গাইজ, লোকক বয়ফ্ৰেণ্ডে লগাই দিয়ে ফাৰ্ষ্ট, মই নিজে নিজক লগাইছোঁ। গাইজ, নিজকে হলি চলি লগাই হৈ গ'ল দেই। এতিয়া মই মোৰ কালা চশমাখন আনি কেনে পৰ্দাত অকণমান মোহাৰি লৈছোঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মোৰ লুকটো। গাইজ, এতিয়া মই ভিডিঅ' বনাম, মানে ৰীল বনাম, তাৰপিছত আপলোড কৰিম, আপোনালোকে দেখিব। যিহেতু আপোনালোকে চাই আছেনে, শেষৰলৈকে চাই থাকিব দেই। হাই গাইজ, আমি এতিয়া হলি চলি লগাই মেলি এতিয়া গড়ালি গৈ আছোঁ, আৰু গড়ালিত পূৰা এনজয় হৈ আছে। আমাৰ অকণমান লেটেই হ'ল, আমি এতিয়া গৈ আছোঁ দুজনীয়ে, আৰু লগৰ এটা আমাক নিবলৈ বুলি আহি আছে। এই আণ্টিহঁত এনেকৈ লগাই দিলোঁ ধুনীয়াকৈ, আৰু ইজনী আহি আছে। কি কৈছে? আৰু 5 মিনিট। হেপী হলি।
আমি তিনিটাই ঘূৰি ফুৰিছোঁ আৰু আমাৰ তিনিটাৰ বণ্ডিংটো কেতিয়াও খতম হৈ নাযায় গাইজ। ভালতো গোটেই তিনিটাই থাকোঁ, বেয়াটো গোটেই তিনিটাই থাকোঁ। য'তে যাওঁ মানে তিনিটা থাকিমেই মানে। এইবাৰতো যোৰহাটত মোৰ লাষ্ট হয়, হ'লেও আহি থাকিম। পঢ়িবলৈ আহি মই যোৰহাটত বহুতখিনি এনজয়মেণ্টো কৰিছোঁ। আগতে ইমানখিনি এনজয়মেণ্ট পোৱা নাছিলোঁ। এইখিনি সদায় মেমৰিজ হিচাপে থাকি যাব। আৰু মই যে বনাইছিলোঁ ৰীলটো আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক কেনেকুৱা হৈছে কমেণ্ট ছেকশ্যনত জনাব। চকু